गाइस ये देखिए এটা হোল দেখিছে দুটা হোল দেখিছে এপনে তিনিটা 1 লাখ টকা দিবি আৰু দেই মোক হেল্ল' গাইস প্ৰথমতে আপোনালোক সকলোকে নমস্কাৰ একচুয়ালি এটো মোৰ হাতত দেখিছে এটো হৈছে খাচি গছৰ পুলি অৰ্থাৎ আগৰুড ইয়াক কয় আগৰুড বুলিও কয় আৰু আজি মই এটো আপোনালোকক প্লান্টেশন কৰি দেখাম অৰ্থাৎ ৰুই দেখাম কেনেদৰে আপোনালোকে খাচি গছৰ পুলি ৰুব একচুয়ালি মই এই ভিডিওটো কমেন্টৰ ভিত্তিত বনাইছো আগতে মানে মই এটা ভিডিও দিছিলো খাচি গছৰ ওপৰত তেতিয়া বহুতে কমেন্ট কৰিছে দাদা কেনেদৰে খাচি গছৰ পুলি ৰুব লাগে বা মোৰ মানে যিখিনি সীমিত নলেজ আছে মই আপোনালোকক সেইখিনি শেয়াৰ কৰিব বিচাৰিছো সো আৰু যিসকল ইন্টাৰেস্টেড নহয় সো তেওঁলোকে ভিডিওটোৰ পৰা লেফট ল'ব পাৰে কোনো কথা নাই বিন্দাস যিসকলে ইন্টাৰেস্টেড সো তেওঁলোকে ভিডিও লাষ্টলৈকে চাব তেতিয়া অলপ হলেও মোৰ যিখিনি আপোনালোকৰ সীমিত জ্ঞান আছে অলপ হলেও আপোনালোকে থুলমূল আভাস পাব আৰু সো আহক দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো সো গাইস এতিয়া মই আপোনালোকক এই খাচি পুলিটো বা আগৰুডৰ পুলিটো মই আপোনালোকক ৰুই দেখাম কেনেদৰে আপোনালোকে প্লান্টেশন কৰিব সো আপোনালোকে যে ভিডিওটো লাষ্টলৈকে চাই নিশ্চয় সকলো ডিটেইলছত পাই যাব খাচি গছৰ ওপৰত মানে যিমানখিনি মোৰ জ্ঞানৰ সীমিত জ্ঞানৰ ভিতৰত আছে মই আপোনালোকক শেয়াৰ কৰিছো আপোনালোকৰ ওচৰত সো দেৰি নকৰি আহক প্ৰথমতে পুলিটো ৰুই লওঁ আপোনালোকে যিখিনি ঠাইত খাচি পুলি বা আগৰুডৰ প্লান্টেশন কৰিব বা এখন বাগিচা বনাব বিচাৰিছে আপোনালোকে প্ৰথমতে মাটিটো আপোনালোকে প্ৰিপাৰেচন কৰি ললে তাৰ পিছত আপোনালোকে এটা ধুনীয়াকৈ এটা গাঁত খান্দিব গাঁতটো আপোনালোকে দেখিছে বহুতে যিকোনো পুলি ৰুই পাইছে সো আপোনালোকে প্ৰথমতে এনেদৰে গাঁত এটা খান্দি ল'ব তাৰপিছত আপোনালোকে মই যিহেতু মোৰ যিখন মই বাগিচা বনাইছো মই যিহেতু এটা পুলিৰ পৰা ইটো পুলিৰ ডিস্টেন্স যিহেতু 3 ফুট দিছো সো মই এডালে জুখি লৈছো এডাল 3 ফুট আছে এই বাইডাল 3 ফুট আছে সো মই এইটো পুলি ৰোৱা হৈ গ'ল সো ইয়াৰ মই ডিস্টেন্স 3 ফুট দিছো ইয়াৰ হ'ব পুলিটো আৰু অলপ মই নিজে মানে এটা অলপ সাৰ মানে যিটো সাৰ গোবৰ ছাগলীৰ গোবৰ অলপ প্ৰিপাৰেচন কৰিছো আপোনালোকক মই দেখাইছো ইয়াত আছে ছাগলী গোবৰ আৰু আছে আপোনাৰ ইয়াত পটাছ মিলোৱা আছে আৰু অলপ উই দৰৱ মিলোৱা আছে আৰু ইয়াত ফুটছাই এইকেইটা মানে অলপ মাটিৰ বাবে অলপ উপকাৰী যিহেতু যিখিনি পোষক দ্ৰব্য ইয়াত আছে মানে আৰু ইয়াত উই দৰৱ আছে যিহেতু মাটিত কিছুমান উই থাকে সব পুলিটোৰ বাবে অলপ ক্ষতিকাৰক আৰু ইয়াত ফুটছাই দিয়া আছে যিখিনি আমাৰ মানে খৰি জ্বলালে যিখিনি ছাই উৎপন্ন হয় এছ বুলি কয় এছ ইয়াত মিক্স কৰা আছে যেটো মোৰ কোনো ক্যামেৰাম্যান নাই মই ষ্টেণ্ড ফিটিং কৰি পেলাই বনাব লগা আছে ভিডিওটো সো প্ৰথমতে আপোনালোকে চাই লওক আপোনালোকে যদি ভালদৰে চাই ভিডিওটো স্কিপ নকৰে নে আপোনালোকে নিশ্চয় বুজি পাব সো এনেদৰে কৰি লৈছো প্ৰিপেয়াৰ কৰি ললো সো এইটো হৈ গ'ল পুলিটো এইটো দেখিছে এই পুলিটোৰ হাইট আছে আপোনাৰ এইটো 2 ফুট হৈ যাব হাইট আৰু যদি আপোনালোকক মই লাষ্টত কম বাৰু যদি কাৰোবাক পুলি লাগে জনাব মোক নিশ্চয় এতিয়া ধুনীয়াকৈ সাইডৰ পৰা মাটি দি দিব আৰু এনেদৰে আপোনালোকে এডাল লাঠি বনাই ল'ব এডাল মই কাঠে বনাই লৈছো সৰুকে আৰু এনেদৰে খুন্দি দিব যাতে কোনো এয়াৰ নলয় মানে বস্তুটো মাটিটো ভালদৰে টিপ খায় সো এনেদৰে আপোনালোকে খুন্দি দিব প্ৰথমতে মই পুলিটো ৰুই লওঁ তাৰপিছত আপোনালোকক কৈ আছো ডিটেইলছত কৈ আছো পুলিটো এনেদৰে আপোনালোকে কৰিব যাতে পানী নলয় পানী জমা নহয় আৰু পানী বন্ধ নকৰে সো পুৰা আপোনালোকে টিপ লোৱাই দিব ये हो गया रेडी हो गया এইটো ৰুই দিলো আৰু 10 বছৰৰ পাছত আৰু 1 লাখ টকা দিবি আৰু দেই মোক প্ৰতিপালটো কৰিম বাৰু 1 লাখ দিলো 50,000 টকাটো দিবি আৰু দেই আৰু গাইস মই এতিয়া আপোনালোকক আমাৰ খাচি গছৰ বাগিচাখন দেখাও প্ৰথমতে আপোনালোকে চাই লওক আপোনালোকক মই ভিতৰত সোমাই পেলাই আপোনালোকক দেখাইছো এখন হৈছে আমাৰ সৰু খাচি গছৰ বাগিচাখন হয় বেছি দিন হোৱা নাই জাস্ট এখন 1.5 বছৰ হৈছে সো দেখিছে মুটকে হাইটত ওখ হৈ গ'ল ইমান ওখ আছে সো চাই লওক মুটকে হাইটত ওখ হৈ গ'ল কুলম দেখিছে এইটো মাজৰ যিটো গলি বুলি কয় এইটো 4 ফিট আছে মানে 4 ফুট আছে আৰু এটা পুলিৰ পৰা দুটা পুলি ডিস্টেন্স 3 ফুট আৰু গাইস এই পুলিবোৰ যদি 1.5 বছৰ হৈছে কিন্তু বহুত ডাঙৰ হৈ গ'ল আৰু কিছুমান পুলি এতিয়াও মানে ইনসেক্ট যিটো পোক হয় খাচি গছৰ পোক এতিয়া হোল কৰিছে আপোনালোকক মই দেখাইছো এইটো চাই লওক এইটো হোল কৰিলে এজোপা চক গাইস এজোপাটো হোল কৰিলে গাইস এজোপা গছ চক এজোপা চক এইবোৰ যিখিনি গছৰ মানে ফুটা কৰিলে যিখিনি ওলাই এইবোৰ চক এইবোৰ নেচাৰেল প্ৰসেস হয় এইটো একচুয়ালি ইয়াৰ ভিতৰত ইনসেক্ট সোমাই আছে ইনসেক্ট মানে গম পাইছে খাচি গছৰ পোক
ইয়াত আপোনাৰ 2 কঠা মাটি আছে। 1 কঠা মাটিত থাকে 2880 স্কোয়াৰ ফুট। চ' 2 কঠাত হ'ব তাৰ ডাবুল হ'ব। চ' ইয়াত আমি প্লেণ্টেশ্যন কৰিছোঁ। এক চাইড কৰিলোঁ আৰু এক চাইড কৰিবলৈ আছে। চ' আপোনালোকক মই দেখাইছোঁ এতিয়া ব'লক। আৰু যিহেতু এতিয়া সাঁচি গছৰ গুটি লাগিব, এতিয়া ছিজন হয়, চ' আপোনালোকক মই দেখাইছোঁ কিছুমান এইবোৰ চব সাঁচি গছৰ গুটি লাগিছে। এয়া হ'ল সাঁচি গছৰ গুটি। সৰুতে লাগিছে গছকেইজোপা, যদিও সৰু হৈছে, বেছি দিন হোৱাই নাই, 2 বছৰীয়া গছ, কিন্তু তথাপিতো ইয়াত গুটি লাগিছে। কিন্তু এটা ডিছএডভান্টেজ আছে, মানে অসুবিধা আছে যে যদি সৰু থাকোঁতে যদি গছবোৰ ফুটাই দিয়ে বা যিটো সাঁচি গছৰ পোকে যদি ফুটাই দিয়ে, তেতিয়া মানে মৰি যোৱাৰ চান্সটো বেছি থাকে। কাৰণ গছজোপা কোমল হৈ থাকে, কাৰণ সৰুতে ফুটাই দিয়ে, তেতিয়া গছজোপা ভাগি যোৱাৰ চান্সটো বেছি থাকে। মই এতিয়া আপোনালোকক ডাঙৰ এজোপা গছ দেখাইছোঁ। এইজোপা গছ চাই লওক। এইজোপা ডাঙৰ হয়, কিন্তু এইবোৰ চব বহুত ইনচেক্ট ইয়াত বহুত সোমালে আৰু বহুত হোল কৰিলে। 1টা হোল দেখিছে, 2টা হোল দেখিছে, এইপিনে 3টা হোল দেখিছে, 1টা ক্ল'জ কৰিলে আৰু বহুত জেগাত হোল কৰিছে এজোপা গছ। আৰু এইজোপা চাওক, এতিয়া নিউলি এইজোপা নতুনকৈ হোল কৰিছে। এইটো ইয়াৰ যিটো হোল কৰোঁতে যিটো গা গছৰ পৰা ওলাই, এইটো গা গছৰ হয়, এইটো হোলটো এইটো হয়। এজোপাও হোল কৰিছে। আৰু গাইজ এজোপা দেখাইছোঁ, এজোপাও হোল কৰিছে। এজোপা চাওক, এইবোৰ গছৰ পৰি আছে, দেখিছে নহয় আপোনালোকে, যিটো গুৰিটো এইটো পৰি আছে। যদি আপোনালোকে আগৰুড প্লেণ্টেশ্যন কৰে বা বাগিচা লগায় বা আপোনালোকে কিছুমানে বাগিচা খোলে, কাৰণ কিছুমানৰ ওচৰত বহুতো এনেই মাটি পৰি থাকে, চন পৰি থাকে মাটি, মানে খেতিও নকৰে, এনেই পৰি থাকে। চ' তেওঁলোকে মনতে ভাবিব পাৰে, যদি প্লেণ্টেশ্যন কৰোঁ বুলি ভাবে, তেনেহ'লে আপোনালোকে লেণ্ডটো প্ৰথমতে প্ৰিপেৰেশ্যন কৰি ল'ব। প্ৰথমতে চাব আপোনালোকে ৱাটাৰ লেভেলৰ পৰা হাইটটো কিমান। কম হাইটত যে আপোনালোকে পইচা লৈ চাই পেলাই যদি আপোনালোকে চাপৰ মাটিতে প্লেণ্টেশ্যন কৰি নিদিব, অলপ মাটিটো ৱাটাৰ লেভেলৰ পৰা হাইটত ৰাখিব। আৰু ছেকেণ্ড কথাটো কওঁ মই আপোনালোকক কৈ দিছোঁ কথাটো, প্ৰথমতে আপোনালোকে লেণ্ডটো প্ৰিপেৰেশ্যন কৰি ল'ব। কাৰণ বহুতৰ মাটি পৰি থাকে বা এনেকৈ বহুত মাটি পৰি থাকে, বিঘাই মাটি পৰি থাকে, কিন্তু আপোনালোকে সেই মাটিখিনি প্ৰিপেৰেশ্যন আপোনালোকে যদি সাঁচি পুলি লগোৱাৰ আগত আপোনালোকে ট্ৰেক্টৰ বা কোৰেৰে আপোনালোকে চফ্ট কৰি ল'ব, মানে মাটিখিনি হাল বাই ল'ব, তেতিয়া ভাল হয়। কাৰণ মই এটা দেখাই লৈছোঁ, এইটো টান মাটি দেখিছে আৰু এইটো আমাৰ কুৰি থোৱা মাটি হয়। চ' ডাইৰেক্ট শিপাটো মাৰিবলৈ এনেদৰে যদি আপোনালোকে মাটিটো কুৰি লয়, তেতিয়া শিপা মাৰিবলৈ সহজ হয়। কিন্তু যদি আপোনালোকে টান মাটি বা এইটো থেটা মাটিত যদি আপোনালোকে ৰুই দিয়ে, পুলিটোৰ গ্ৰ'থটো কম হয়। কাৰণ মই আপোনালোকক এক্সাম্পল দেখাম। চ' এইকেইটা পুলি চাই লওক, সাঁচি গছৰ পুলি। এইকেইটা মই 2 বছৰ আগত লগাইছিলোঁ, আৰু এই ছাইডৰ এই পুলিখিনিও আমি 2 বছৰ আগতে লগাইছিলোঁ। কিন্তু এই পুলিখিনি আপোনাৰ হাইট এতিয়া মিনিমাম 10 ফুট হৈ গ'ল, কিন্তু এইকেইটা পুলি হাইট এতিয়াও মিনিমাম 4 ফুটতকৈ ওখ হোৱা নাই। কাৰণ ইয়াৰ মাটিটো আমি তলটো কুৰি লোৱা নাছিলোঁ, আৰু ইয়াৰ যিখিনি আপোনালোকে ভালদৰে মানে প্ৰিপেৰেশ্যন কৰি লোৱা নাছিলোঁ। কিন্তু সেই যিখিনি পুলি আছে তাৰ মাটিখিনি আমি পূৰা ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি লৈছিলোঁ। চ' সেইটো মোৰ নিজৰ মানে যিখিনি মই এক্সপিৰিয়েঞ্চ পাইছোঁ, চ' সেইখিনিৰ ফালৰ পৰা আপোনালোকক মই কৈছোঁ। চ' আপোনালোকে মাটিটো ভালদৰে প্ৰিপেৰেশ্যন কৰি ল'ব, তাৰপিছতহে আপোনালোকে প্লেণ্টেশ্যন। আৰু গাইজ মই এইকেইদিনত দেখিছে এইকেইটা পুলি লগালোঁ, কেইটা পুলি লগাইছোঁ দেখাইছোঁ আপোনালোকক। 1টা 2টা 3টা 4টা 5টা, কমচে কম মই 30টা পুলি লগালোঁ। চ' 10 বছৰৰ পাছত যাতে মই এই পুলিকেইটা বিকি এখন থাৰ কিনিব পাৰোঁ। চ' আপোনালোকেও আশীৰ্বাদ কৰিব। এইখিনি মই ইয়াৰ প্ৰতিপাল কৰিব লাগে, মই নিশ্চয় কৰিম। আৰু এয়া দেখিছে, মই এতিয়া আপোনালোকক কৈ দিছোঁ কিমানটো ডিষ্টেঞ্চত সাঁচি পুলি ৰুব লাগে। বহুতে কমেণ্ট কৰিছিলে যে দাদা কিমানটো ডিষ্টেঞ্চত মই সাঁচি পুলিটো ৰুম। চ' আপোনালোকে জানেই যে যদি গছজোপাৰ যিহেতু পোষক দ্ৰব্য লাগে, গছজোপাৰ জীয়াই থাকিবলৈও ভালদৰে খাবলৈ, চ' আপোনালোকে ডিষ্টেঞ্চটো অলপ, যদি আপোনালোকৰ বেছি মাটি আছে চ' অলপ ডিষ্টেঞ্চটো বঢ়াই দিব। সেইটো মোৰ ইমান মাটি নাই, চ' মই অলপ ঘনকেই ৰুইছোঁ। ধৰি লওক মই এইটো যিটো গলিটো আছে, এইটো গলিটো দিছোঁ 4 ফুট। এইটো পুলিৰ পৰা এইটো পুলিৰ ডিষ্টেঞ্চ আছে 4 ফুট, মানে মাজৰ যিটো গলি হয় এইটো 4 ফুট আছে। আৰু এটা পুলিৰ পৰা নেক্সট পুলিটোৰ ডিষ্টেঞ্চ আছে, ৰটোৰ ডিষ্টেঞ্চ আছে 3 ফুট। যদি আপোনালোকৰ যদি অলপ বেছিকৈ মাটি আছে, চ' তেনেহ'লে আপোনালোকে অলপ ডিষ্টেঞ্চটো বঢ়াই দিব, 4-5কৈ ৰুব, তেতিয়া ভাল হয়। কাৰণ গছবোৰৰ তেতিয়া ৰ'দ আৰু বতাহ সহজতে সোমাব পাৰে। কাৰণ বেছি ঘন হ'লে সূৰ্যৰ পোহৰটো ভালদৰে নপৰিব পাৰে। কাৰণ এজোপা গছ যদি ওখ হৈ যায়, নেক্সট এজোপা গছ যদি চাপৰ হৈ থাকে, তেতিয়া সেই ওখ গছজোপাই চাপৰ গছজোপাত সূৰ্যৰ পোহৰ পোৱাত কাৰণ অসুবিধা হৈ পৰে। কাৰণ সূৰ্যৰ পোহৰ, আপোনালোকে নিশ্চয় জানে যে সূৰ্যৰ পোহৰৰ সহায়তহে মানে গছে যিহেতু সালোকসংশ্লেষণ প্ৰক্ৰিয়া, ফটোচিন্থেটিক্স প্ৰক্ৰিয়াৰ সহায়তহে যিহেতু খাদ্য প্ৰস্তুত কৰে। চ' সূৰ্যৰ পোহৰ গছৰ বাবে বহুত প্ৰয়োজনীয় হয়। ত' শেষত মই আপোনালোকক এটা কথা কওঁ, যদি আপোনালোকক এনি হেল্প লাগে, চ' মোৰ ইনষ্টাগ্ৰাম ID লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে। চ' তাত আপোনালোকে গৈ মোক মেছেজ কৰিব। আৰু যদি আপোনালোকক সাঁচি পুলি বা আগৰুডৰ পুলি লাগে, তেনেহ'লে মোক ইনষ্টাগ্ৰামত গৈ মেছেজ কৰিব। মোৰ ফেচবুক ID দিয়া আছে, তাত গৈ আপোনালোকে মোক মেছেজ কৰিব, নহ'বা কমেণ্ট বক্সত মোক ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। চ' মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ
লৈ চেষ্টা কৰিম। আৰু গাইজ মই লাষ্টত এটা কথাই কওঁ, যদি আপোনালোকে যদি মোৰ এই ভিডিঅ'টোৱে অলপ হ'লেও হেল্পফুল হ'ল বুলি ভাবে, তেনেহ'লে প্লিজ আপোনালোকৰ অকণমান MB যোৱাই মোৰ ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিয়ক, যাতে 10জন উপকৃত হ'ব পাৰে। আৰু যদি আপোনালোকক যদি মোক নেক্সট ভিডিঅ' লাগে সাঁচি গছৰ ওপৰত বা ইয়াৰ কেনেধৰণৰ ইনচেক্টৰ ওপৰত, ময়ো ইমান নাজানো, বেলেগৰ পৰা মই জ্ঞান আহৰণ কৰি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। কাৰণ ময়ো ইমান বোলে কোনো উদ্ভিদ বিজ্ঞানী নহয় যে মই সাঁচি গছৰ ওপৰত ইমান নলেজ আছে। মোৰ যিখিনি আছে নলেজ মই সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। যদি আপোনালোকক যদি নেক্সট ভিডিঅ' লাগে তেনেহ'লে প্লিজ কমেণ্ট কৰিব। যিসকল ইণ্টাৰেষ্টেড হয় মোৰ ভিডিঅ'ৰ প্ৰতি, চ' তেওঁলোকে কমেণ্ট কৰিব আৰু মই আপোনালোকক নিশ্চয় ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু মই 20টা কমেণ্ট পালেহে মই কিন্তু নেক্সট ভিডিঅ' বনাম সাঁচি গছৰ ওপৰত। চ' আপোনালোকে কমেণ্ট কৰিব। চ' আজিলৈ বাই, জয়।